ইলেকশ্যন নিৰ্বাচন অফিচটো ইয়াৰ পৰা ধেমাজিলৈ ট্ৰেন্সফাৰ হয় তাৰ বিষয়ে কি ক'ব? নাই, আমি জনামতে ভুৱন পেগুৱে যিটো কথা কৈছে সেইটো কিন্তু শুদ্ধ হোৱা নাই। কিয় কৈ আছোঁ যে ইলেকশ্যন অফিচটো যে ধেমাজিলৈ লৈ গৈছে, লৈ যোৱাৰ সেইটোতো কমেও 3 মাহ 6 মাহ এই প্ৰচেছটোত লাগে। তেনেহ'লে সি কৈ আছে যে সেইটো ইলেকশ্যন কমিশ্যন বেলেগ এটা ডিপাৰ্টমেণ্ট, তাৰ পৰা সি আঁতৰি বা সেইটো সি ডাইভাৰ্ট কৰিব বিচাৰিছে। কিন্তু MLA হিচাপেতো আজিতো কিমান দিনো হৈছে তেখেতৰ পাৱাৰটো আঁতৰি যোৱা। তাৰ আগৰ পৰাহে সেই অফিচখিনি কিন্তু আগৰ পৰাই প্ৰচেছটো চলি আছিলে। সি এতিয়া নিজৰ গা এৰাই চলাব বিচাৰিছে। গতিকে ৰাইজে জানে কথাবোৰ যে জনাইৰ ইলেকশ্যন অফিচটো সি একো তাৰ কাৰণে ইয়াতে থাকিব লাগে বুলি কোনো এটা MLA হিচাপে এটা কমেণ্ট নাছিলে তেখেতৰ। সেইটোৱে ৰাইজে বুজি পায় যে তেখেতে এনে চালে বেৰে কোবাইছে। সেইটো এটা ডিপাৰ্টমেণ্ট ইলেকশ্যন কমিশ্যন ইলেকশ্যন অফিচটো বেলেগ বস্তু বুলি সি এতিয়া কৈ আছে, কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা। তাৰ কাৰণে আমি জনজাগৰণ অসম পালৰ পৰা ৰাইজে এতিয়াও তেখেতকে জগৰীয়া কৰি আছে। তেখেতে কিন্তু নিজে গা এৰাই চলিব বিচাৰিছে বা চালে বেৰে কোবাই নিজক অন্ততঃ নিৰ্দোষী বুলি ক'ব বিচাৰিছে। গতিকে তেখেতে নিজে টকাৰ সময়তে তেখেতে একো প্ৰচেছ নকৰিলে। সেইটোৱে আমি দিছো বুলি কওঁ। নাই, তেখেতে কমিশ্যনখিনিক লৈ মেলি আজি তাৰিখত সি কেইদিন নহ'ল MLA-টোৰ ইলেকশ্যন কিবাটো ঘোষণা কৰা, ইলেকশ্যন কি বুলি কয় সেইটো অধিসূচনা জাৰি কৰাটো বেছি দিন হোৱা নাই। সেইটোতো সেই কামটোতো তেখেতৰ অধিসূচনা জাৰি নকৰাৰ আগতেই কামখিনি কমপ্লিট কৰা হৈছিলে। তেনে সি এতিয়া আকৌ তাৰ পৰাও সি নিজক নিৰ্দোষী বুলি নিজক তাৰ পৰাও নিজে তাৰ জগৰীয়া নহয় বুলি সি ক'ব গৈ আছে। তেনেহ'লে এই কথাটোতো সি সম্পূৰ্ণ মিছা কথা কৈছে। তেখেতে থকাৰ সময়তে সেই কামখিনি সম্পূৰ্ণ হ'ল। গতিকে ভুৱন পেগুৱে ঠিকাদাৰৰ পৰা কমিশ্যন লৈ সেই কামখিনিক কিন্তু বেয়াকে কৰি থৈছে, আৰু এইটো এটা কথা কি দুৰ্নীতি কৰিছে সি। আৰু আমি জনামতেতো তেখেতৰতো এনেকুৱা কমিশ্যন লোৱাটোৰ বহুত উদাহৰণ আছে। তাৰ কাৰণে ৰাইজক কৈছোঁ যে তেখেতে নিজক এতিয়া চালে বেৰে কোবাই নিজক জগৰীয়া নহয় বুলি ক'বলৈ যোৱাটো তেখেত জানিব লাগে, নিজে জানিব লাগে যে এই কথাটো মিছা বুলি জানিব লাগে। আৰু ৰাইজেতো গম পাইছে সেই বিষয়টো, আৰু ৰাইজে কৈছে তাতে। আমি গৈছোঁ তেতিয়া কৈছে এই কথাখিনিক তেখেতে যিটো কি কয় নিউজত দিয়া হৈছে বা ছ'চিয়েল মিডিয়াত দিয়া হৈছে যে তাৰ কাৰণে আমি জগৰীয়া নহয়, ঠিকাদাৰক জেলত ভৰাম, এইবোৰ কথাটো চব মিছা কথা। সেইটো কাৰণে ৰাইজে এতিয়া ইলেকশ্যন আহিছে, তেখেতে ভোটটো পাবৰ কাৰণে নিজক দুখখিনিক লুকুৱাই থৈ ৰাইজৰ ওচৰত মিছা অভিযোগ দাখিল কৰিছে। তাৰ কাৰণে আমি ভাবিছোঁ যে তেখেতেই জগৰীয়া হয় আৰু ৰাইজে তেখেতক এইবাৰ বিদায় দিব লাগে। সেইটোৱে ক'বলগীয়াটো।